ওয়েলকাম টু আসামিজ জ্ঞান ইউটিউব চেনেল। আজি আৰু এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। তো ভিডিঅ'টি হৈছে টিচাৰ ট্ৰেন্সফাৰ পৰ্টেলৰ বিষয়ে। তো বহুতো ছাৰ বাইদেৱে মিউচুৱেল ট্ৰেন্সফাৰ হওক বা জেনেৰেল ট্ৰেন্সফাৰেই হওক তাৰ বাবে এপ্লাই কৰিছিলে। HRMS পৰ্টেল যিটো পৰ্টেল আছিলে তাত ৰেজিষ্টাৰ কৰি। তো অলপ আগতে চালোঁ, আজি শুক্ৰবাৰ 2 ডিচেম্বৰ। তো আজি মই লগ ইন কৰি চালোঁ আৰু বহুত ছাৰ বাইদেৱে লগ ইন কৰি চাইছিলে আৰু কথাখিনি মেছেজ আকাৰে মোক জনাইছিল। তাৰ বাবে মই অলপ ইয়াৰ ওপৰত ৰিচাৰ্চ কৰি গম পালোঁ। তো এনেকুৱা ধৰণৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা হৈ আহে। তো ইয়াতে HRMS পৰ্টেল ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক যিটো অপশ্যন ফাৰ্ষ্ট অপশ্যন আহিছে HRMS assam.in, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দিছ ৱেবছাইট ইজ নট কম্পেটিবল ফৰ মোবাইল ডিভাইচেছ। আপুনি ডেস্কটপ মোড কৰি ল'ব মোবাইলটি। ব্ৰাউজাৰটি ইয়াতে ডেস্কটপ মোড কৰি ল'ব। ক্লিক কৰক। ডেস্কটপ মোড কৰাৰ লগে লগে ইয়াতে জুম কৰি দেখুৱাইছোঁ। ইয়াতে লগ ইন আৰু ক্ৰিয়েট একাউণ্ট আপুনি লগ ইন কৰি ল'ব। আপোনাৰ মোবাইল নাম্বাৰ নহ'লে ইমেইল দিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ নহ'লে ইমেইল। ধৰক মোৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিলোঁ ইয়াতে। তাৰপিছত পাছৱাৰ্ড দিব লাগিব। পাছৱাৰ্ড দিলোঁ। এইটো প্ৰব্লেম একেবাৰে নতুন প্ৰব্লেম, কিহৰ কাৰণে হৈছে সেইটো জনাই আছোঁ, ভিডিঅ'টি চাই থাকক। তাৰপিছত কেপচা দি দিব। ইয়াতে কেপচাটো যেনেকৈ আছে তেনেকৈ দিয়ক। এইখিনি দিয়াৰ পিছত লগ ইনত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ছাকচেছফুলি লগ ইন হৈ গ'ল। কিন্তু ইয়াতে চাওক গোটেইখিনি ব্লেংক দেখুৱাইছে। মোৰ কিন্তু 100% এপ্ৰুভ আছিলে, তো গোটেইখিনি ব্লেংক দেখুৱাইছে। তো প্ৰব্লেমটি কিহৰ কাৰণে হ'ল, ইয়াতে যদি আপুনি প্ৰফাইল ছেকশ্যনত আহে, ইয়াতে চাওক প্ৰফাইল ছেকশ্যনত যদি আহে, প্ৰফাইলত আহিলে আগতে যদি আপুনি মিউচুৱেল ট্ৰেন্সফাৰ বা জেনেৰেল ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়াহ'লে এই যে এডিট অপশ্যন যে আছে, ইয়াতে এডিট অপশ্যন যে আছে, ইয়াতে আপোনাৰ যিখিনি ডাটা ভৰোৱাইছিল গোটেইখিনি ডাটা ডাউনলোড কৰাৰ কাৰণে ডাউনলোড এটা অপশ্যন আছিলে। তাৰপিছত যদি আপুনি মিউচুৱেলৰ কাৰণে ট্ৰেন্সফাৰ কৰিছে তাতে লিখা আছিল আপোনাৰ এপ্লিকেশ্যন অলৰেডি চেণ্ড কৰা হৈছে বা কি এনেকুৱা ধৰণৰ কিবা এটা ইয়াতে লিখা আছিল। তো আপোনাৰ এডিট অপশ্যনত গ'লে আপুনি আকৌ ফৰ্ম ফিল আপ কৰিব লাগে। এনেকুৱা এখন ইণ্টাৰফেচ খোল খায়। ইয়াতে চাওক আগৰ যিটো ছিষ্টেম আছিলে ইয়াতে 0 to 11 এতিয়ালৈকে 0% দেখুৱাইছে। চাওক 0% এতিয়ালৈকে এটাও ফিল আপ কৰা হোৱা নাই বুলি ইয়াতে শ্ব' কৰিছে। কিন্তু মোৰ যিটো প্ৰফাইল আছিলে 100% এপ্ৰুভ আছিল। তো ইয়াৰ বিষয়ে মই জানিবলৈ হেল্পলাইন নাম্বাৰ যিটো আছে তাতে কল কৰিছিলোঁ। কল কৰাত কৈছে যিটো ৱেবছাইট আছে সেইটো বৰ্তমান আপডেট হৈ আছে, আপডেটৰ কাম চলি আছে, সেইকাৰণে ডাটাখিনি নাইকিয়া হৈ গৈছে। আপডেটৰ কাম শেষ হৈ গ'লে অট'মেটিক ডাটাখিনি ঘূৰি আহিব বুলি কৈছে। তো এইখিনিয়ে ইনফৰমেশ্যন আপোনালোকক দিবলৈ এইটো ভিডিঅ' বনাইছোঁ। তো চিন্তা কৰিব লগা একো কথা নাই। তো ভিডিঅ'টি ভাল পালে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰিব।